Welcome back to my YouTube channel. নমস্কাৰ মই অংকিতা পুনৰবাৰ এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ সকলো ভালে আছে আৰু যিসকল মোৰ চেনেলটোত নতুন তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে ইতিমধ্যে সাবস্ক্ৰাইব কৰিলে তেওঁলোকলৈ বহুত বহুত ধন্যবাদ। এতিয়া মই এখন বিয়ালৈ যাবলৈ ওলাইছো। বিয়াখন কাৰ হয় ক'ত হয় সকলো দেখুৱাই যাম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আমি আমগুৰি টাউন পাই গ'লোহি। আমি গৈ থাকিম। এয়া আমি গাঁৱৰ ৰাস্তাৰ মাজে মাজে বিয়া ঘৰলৈ গৈ আছোঁ। আজি বিয়া আছে চেলেংহাটত। ৰাস্তা হেৰাই থাকিলোঁ, এতিয়া আকৌ ৰাস্তা বিচাৰি বিচাৰি গৈ আছোঁ। আমি ৰাস্তা বিচাৰি পাই গ'লোঁ। এতিয়া আমি বিয়া ঘৰ পাই গ'লোহি। চবে হাই কৰি দিয়া। আছিলে সেইকাৰণে মই কিছুমান ভিডিঅ' অডিঅ' এড কৰি দিছোঁ যাতে কপিৰাইট লাগি নাযায়। এতিয়া আমি খাবলৈ বহিছোঁ। এতিয়া খাই লওঁ। এতিয়া আমাৰ কইনা ভায়েক ইয়া গৌতম মোৰ লগৰ, ইয়াৰ বাইকৰ বিয়ালৈকে আহিছিলে। গৌতম বাৰ বিয়া কেনেকুৱা লাগিছে? ভালে লাগিছে বা আজিলৈ যাবগৈ নহয়, সেইকাৰণে বেয়াও লাগিছে। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক আৰু কমেণ্ট কৰিব। এতিয়া খাই বৈ আহি অলপ বহিছোঁহি আমি। সকলোৱে ফটোশ্বুট কৰি আছে। এতিয়া ময়ো দুখনমান ফটো মাৰি ল'লোঁ বাৰ লগত। এতিয়া আমি ঘৰলৈ যাবলৈ লৈছোঁ। যদি আজি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আজি ভিডিঅ'টোত ইমানেই আছিলে। পুনৰ অন্য এটি নতুন ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই।